বন্ধু বান্ধৱীসকল, আবেলি সময়ত এটা সুন্দৰ পৰিৱেশ। আচলতে এই সময়ত পথাৰ সেউজীয়া হৈ থাকে। ধান খেতিৰ কাৰণে গৰু ঘৰতে ৰাখিব লগা হয় বা বেলেগ ঠাইত ৰাখিব লগা হয়, কিন্তু এনেকুৱা সময়ত গৰু ছাগলীক দিবৰ কাৰণে এনেদৰে ঘাঁহ কাটি লৈ যাব লাগে। এয়া আবেলি সময়ৰ এটা সুন্দৰ দৃশ্য মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। এখন সুন্দৰ ছবি এয়া। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিব। ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।